কি খবৰ আপোনালোকৰ? ভালেই চাগে নিশ্চয়, মোৰো ভালেই বাৰু। কাইলৈতো শিৱৰাত্ৰি গম পাইছে। এইফালে আমাৰ মাহঁতৰ মন্দিৰ আছে, কাইলৈ শিৱৰাত্ৰি। কেনেকৈ ধৰণৰ আয়োজন কৰিছোঁ আপোনালোকক দেখাবলৈ ভিডিঅ' এটা কৰিছোঁ, চাই থাকিবচোন দেই। এই আমাৰ মাহঁতৰ ঘৰৰ মন্দিৰ দেই, কাইলৈ শিৱৰাত্ৰি পাতিব। অলপ হেৰি কৰিছে আৰু কাইলৈ শিৱৰাত্ৰি পাতিবৰ কাৰণে। এইফালে মই আপোনালোকক দেখাই দিছোঁ মন্দিৰটো অকণমান। এইটো মাহঁতৰ ঘৰৰ মন্দিৰ, আপোনালোক সকলো আহিব দেই। দেখাই দিছোঁ এইফালে ফ্ৰণ্ট চাইডটো এইফালে মন্দিৰৰ ফ্ৰণ্ট চাইডটো চাইডটো এইফালে বেক চাইড। কিমান কি আয়োজন কৰিছে ঘৰতে মানে চব ঘৰুৱা। এইখিনি ভাঙৰ লাৰু চব এইফালে এইখিনি কিমান 1800 আৰু এইফালে এইখিনি বুনিয়া কি টেষ্টি খাবলৈ। মই খাই দিছোঁ। এইখিনি পকা মিঠৈ থাকি থৈছে কাৰণে হেৰি হ'ব, খাব হ'ব। এইখিনি মালপোৱা ভণ্টি আৰু বনাই আছে ভিতৰত। আৰু এইফালেও আছে, এইখিনি পকা মিঠৈ হয়। এইফালে চব এইফালে আমাৰ এই বাইদেউ বনাইছে, এই যে আমাৰ ডাঙৰ বাইদেউ, এই যে বনাইছে ডাঙৰ বাইদেউ দেই, তাই বনাইছে চব। তাৰপিছত চব কি ধুনীয়াকৈ চব ধুই পখালি চব বাচন বৰ্তন ৰেডি। কাইলৈ আপোনালোক সকলো আহিব দেই আমাৰ ঘৰলৈ শিৱৰাত্ৰি হ'বলৈ। আৰু এই যে আমাৰ মা, নমস্কাৰ এটা দিয়ক আকৌ। এয়া আমাৰ মা দেই, এয়া আমাৰ বাইদেউ, কাইলৈ সকলো আহিব।